যিমান মানুহ ভাল পোৱা যে আপোনালোকে একেবাৰে টেনশ্যন নল'ব, একো চিন্তা নকৰিব। আমি অলৰেডি ডিব্ৰুগড়ৰ ডক্টৰৰ কথা পাতিছোঁ। আমিও অলপ টেনশ্যনত আছিলোঁ, কাৰণ যিহেতু দেখা নাছিলোঁ, শুনিহে আছিলোঁ। তেওঁলোকে কৈছে যিহেতু ৰাতিপুৱা চিটি স্কেন কৰিছে, সেইকাৰণে সিপিনৰ পৰা একো নাই, ৰিপৰ্ট ট'টেলি নৰ্মেল। BP CP ব্লাড প্ৰেছাৰ হাই প্ৰেছাৰ একো নাই, চব নৰ্মেল। চ' ডক্টৰে কৈছে আপোনালোকে এতিয়া খালি এটাই কথা জুবিনক কি ৰেষ্ট ল'ব লাগে। মানুহটো চবেই জানে, এতিয়া গোটেই অসমে জানে যে জুবিন গাৰ্গে ৰেষ্ট নলয়। চ' মেইন কথা তেওঁ এতিয়া হ'ল কি তেওঁক ৰেষ্ট লাগে। যিমানে একে ৰেষ্ট নল'লে কি হয়, মানুহজন বেছি হৈ যায়, এংজাইটি হৈ যায়। আৰু জুবিনে নিজে কয় এতিয়া হঠাতে আকৌ চিনেমাৰ কাম আৰম্ভ কৰিছে। আৰু যোৱাকালি সেইদিনা 17 তাৰিখে আমি একেলগে প্ৰগ্ৰেম কৰিছোঁ। প্ৰগ্ৰেম কৰি আমি জোনাইৰ পৰা আমি গুচি আহিলোঁ, সি ডিব্ৰুগড় গ'ল কামৰ কাৰণে। সেইদিনাও মোক কৈছে যে মোৰ যেতিয়াই চিনেমাৰ কাম আৰম্ভ হয় মোৰ বহুত টেনশ্যন হৈ যায়, মনটো ৰেষ্টলেছ হৈ যায়, টোপনি নাহে, 10টা কথা একেলগে চিন্তা কৰোঁ। চ' সেইবোৰ বস্তু এতিয়া সি অলপ নিজকে সি কণ্ট্ৰল কৰিব লাগিব। এইটো বস্তু আমি কোৱা বা নহয়। আৰু প্লাছ জুবিন গাৰ্গ এতিয়া সেই আগৰ জুবিন গাৰ্গ সেই ডেকা 22 বছৰীয়াও নহয়, বয়সো হৈ আহিছে। চ' কিছুমান বস্তু নিজে ঠিক কৰিব লাগিব। আৰু বাকী ভগৱানে আছে, ভগৱানে সদায় তাক ৰাখে। আৰু এতিয়া মই সমূহ ৰাইজক কওঁ, আপোনালোকে একেবাৰে টেনশ্যন নল'ব, সি ট'টেলি অল ৰাইট, টিপটপ হৈ আহিব। আমি খালি এবাৰ বিচাৰিছোঁ যে বিশেষকৈ গৰিমা তেওঁৰ ৱাইফ, যিহেতু তেওঁক মুখত দেখা নাই, সেইকাৰণে তেওঁ অলপ এংজাইটি হৈ আছে, যে এটলিষ্ট যিহেতু তেওঁৰ আগৰ টীম এটা আছে আয়ুষ চন্দ্ৰাত, আমি ভাবোঁ এবাৰ যাওঁতে যদি আয়ুষ চন্দ্ৰাত এবাৰ চেকআপ এটা কৰি যায়, যিহেতু তাৰ ডক্টৰেটো কৈছে একো নাই, তেতিয়া চবৰে মনটো আৰু ভাল লাগিব যে ফ্ৰেছ। এতিয়া মেইন কথা হ'ল কি, জুবিন যিটো সময়ত দেখিলোঁ এতিয়া লাষ্ট ফটো টিপটপ আহিছে, এতিয়া সি যায়ে নাযায় এতিয়া আয়ুষ চন্দ্ৰত, চবেই জানে। চ' কিন্তু গ'লে এবাৰ মনটো চবৰে ভাল লাগিব যে ফাইনেল চেকআপ এটা। কিন্তু তাৰ বাহিৰে একো চিন্তা নকৰিব, জুবিন আহি আছে, ভালে ভালে আহি আছে।